Hello, Banakal, আৰু মই যাই আছো বৰ্তমান ৰাভা মিটিং। Hello, Banakal, আৰু এয়া হৈছে ৰাভা মিটিং আৰু মোৰ পিছফালে আছে এতিয়া খুৰী মাহাত তাৰপিছত বাহাতৰ লগত এনেকৈ আহিছোঁ আৰু এয়া আমাৰ টঙলাতে চলি আছিল ৰাভা মিটিং। আজি শেষ নেকি? আজি বোলে শেষ আৰু আজি শেষৰ দিনা আহিছোঁ। এয়া লাইনে গেল। ৰাভা মিটিঙত আহিছিলোঁ আৰু আহোঁতে পূৰা লাইনে গ'ল। আৰু ইয়াৰ ৰাভাসকলৰ নিৰ্দিষ্ট সমষ্টিৰ নিৰ্দিষ্ট এটা ঘৰ আছে। ইয়াৰ ৰতনপুৰ বুলি এটা দিছে, এনেকৈ কিবা কিবি ঘৰ আছে। আৰু আপোনালোকে যদি এই ঘৰকেইটা চাই আৰু এই ঘৰকেইটা প্ৰত্যেকটো ঘৰৰে আৰ্হি বেলেগ বেলেগ হয়। আৰু এইখন হৈছে মঞ্চখন আৰু ইয়াত বৰ্তমান ৰাভা ডেন্স চলি আছে। আৰু এই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ শ্ৰদ্ধাঞ্জলি দিয়াৰ লগতে আৰু বিভিন্নজনক দিছে। আৰু এইটো চাইডে চব কমিটি চিষ্টেমত ঘৰকেইটা বনাই দিছে আৰু কমিটিৰ মানুহবিলাক বহি আছে আৰু সেই চিষ্টেম আৰু মাকালি কান্দাৰ ঘৰ এইটো। আৰু এইটো চাইডে হৈ আছে বাণিজ্য মেলা আৰু ইফালে চববোৰ যাই আছে আমিও গেলো। আৰু ইয়াৰ ৰাভা জনগোষ্ঠীৰ কিছুমান সামগ্ৰী ব্যৱহৃত কিছুমান সামগ্ৰী ইয়াত লিখা আছে আৰু ধুনীয়াকৈ থৈ দিয়া হৈছে। কি কি ইয়াৰ নামবোৰো দিয়া হৈছে। ইয়াৰ নাম আছে এইটো কিবা চিলথেপ চুংফাং। প্ৰদৰ্শনী টাইপ কৰবা। আৰু এইটো চাইডে বিভিন্ন ধৰণৰ দোকান আছে আৰু বিভিন্ন ধৰণৰ দোকানত বিভিন্ন সামগ্ৰী পোৱা যায়, মানে বিশেষকৈ ৰাভাসকলৰ ড্ৰেছ পোচাকবোৰ বিশেষকৈ পোৱা যায়। আৰু এইটো চাইডে হোটেল আছে, মানে খোৱা বস্তুগিলা আছে। ইফালে গাহৰি পোৰা বা কিবা এনেকুৱা ধৰণৰ বস্তুবোৰ পোৱা যায় ইফালে এইটো চাইডে। আৰু এই প্ৰদৰ্শনী হিচাপে ৰাভাসকলৰ গাঁৱলীয়া সংস্কৃতিটো দেখুওৱা গৈছে। ইফালে ভুই ৰুই আছে আৰু ইফালে খেতি কৰা দৃশ্য এটা ধুনীয়াকৈ দেখা পোৱা গৈছে। আৰু এয়া হৈছে তাঁতশাল আৰু এয়া তাঁতশালখন ধুনীয়াকৈ প্ৰদৰ্শনী হিচাপে থৈ দিছে ইয়াত। আৰু এইটো হৈছে ভলাৰ ঘৰ, ইয়াত ধানবোৰ থৈ দিয়ে। এইবিলাক দাদা কি চব 100 নেকি? অঁ, এয়া চব 100 পাবি। ইয়াৰ ৰাভাত মিটিঙত আজিয়ে শেষ হ'ব নেকি? এইটো ৰাস নে কালি থাকিব? আজিয়ে শেষ হ'ব বাৰু। এনেকৈ চব 100 পোৱা যায় এইকেইটা। পূৰা বেগ আছে, মায়াবিনীও আছে বোলে। ক'ত মায়াবিনীটো? এইটো মায়াবিনী। অঁ, লেখা আছে মায়াবিনী। অঁ, সেইফালে ৰৈ ৰৈও আছে বোলা। মোৰ তাতে চব ধৰণৰ আছে। আছে অঁ, এইবিলাক চব 100 খালি এইটো 200। অঁ,
এয়া ডায়মণ্ডৰ চেইন, সোণৰ চেইন, ৰূপাৰ চেইন। আৰু এইটো মদৰ মদ খাব পৰা ধুনীয়া বস্তু, যিবিলাকে ৰাভাৰ সেইবিলাকে খাব পাৰিব। এইকেইটা আৰু ওপৰ এইকেইটা কি এইকেইটা ধনী মানুহে যে খায়, এইটো চাহ খাৱা, এইটো মদ খাৱা, সেইটো ভাল, এইটো বগাটো বাকী। আৰু এইকেইটা কাপ হৈছে ইমান চাহ। এই আহিছিলোঁ দোকান এখনত এনেই চাবা, এইগিলা উবাই এৰি গৈছে, চব ছেকেণ্ড হেণ্ড মাল। সেইকেইটা বাৰু একদম পুৰা ফ্ৰেছ। আৰু এয়া হৈছে লাকৰ খেলা, আৰু ইয়াত নাম্বাৰ দি পেলাই মাৰি দিলে, যাৰ যি লাকত যি পৰি যায় তাকে পইচা পাই যায়। এইটো আকৌ কেনেকুৱা, বল মাৰি দিলে সোমাই যাব নেকি? ছয়টা বল এনেকে মাৰি দিলে সোমাই যায়। যোগ হোৱাৰ পিছত তাৰমানে যোনটো নম্বৰত লগোৱা আৰু দে বাৰু। আৰু এই বাণিজ্য মেলাৰ ভিতৰতো এখন প্ৰগ্ৰেম হৈছে এক্সট্ৰাকৈ, আৰু ইয়াত ডান্স কৰি আছে বা গান গাই আছে। আৰু ইয়াত মন্দিৰৰ সামগ্ৰীবোৰ পোৱা যায় বা তেনেকুৱা ধৰণৰ সামগ্ৰীবোৰ ইয়াত পোৱা যায়। সেয়া সৰু সৰু শংখ। আৰু ইয়াত খাই ল'লো অলপ। আমি আৰ্মিৰ ইফালে হেৰি আছিল, একপাক বিচাৰিয়ে নাপালোঁ ৰাস্তা ক'ত আছে। আমি আৰু এতিয়া প্ৰায় যাবই খুজিছোঁ। আৰু এই ভেৰগাঁও ITI ফালৰ পৰা আহিছে, মানে ইয়াত ইলেক্ট্ৰনিকৰ বস্তুবিলাক বা ITI কি বস্তু আছে সেইবোৰৰ এটা ডেমো দেখুৱাইছে। এয়া চিনিয়ৰ ওলাল, জুনিয়ৰৰ প্ৰশ্ন সুধি আছে। কেনেকে কি কৰিব লাগে এইগিলা পাছ আউটত চলে এইগিলা। আৰু আমি এতিয়া কিতাপ বেচা তাত আহিলোঁ, আৰু ইয়াতে বিভিন্ন ধৰণৰ কিতাপ, বিভিন্ন লিখকৰ কিতাপবোৰ আছে। আৰু আমি চাহ পানী খাই লৈ পেলাই ইয়াত এনেকৈ আছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজি দেখালোঁ আমি নিখিল ৰাভা নেকি, এইটো নিখিল ৰাভাৰ বাৰ্ষিক অধিৱেশন, শতবাৰ্ষিক মানে 100 বছৰ তালে হৈ টঙলাত এইবাৰ পাতিছে, আৰু এনেকুৱা ধুনীয়া এটা মঞ্চ। আৰু এইখন হৈছে গেটখন, আৰু এতিয়া আমি যাওঁ।